পইতা ভাতৰ লগত খাবা গৰৈ মাছৰ পোৰা, ধনী বুঢ়া দৰা লবা ঘটিবলৈ টকা। তই ডাঙৰ কাম বুঢ়াই ঠগ আপি বিয়া কৰাব পাৰবি দে। এতিয়া যদি বিয়া কৰাব নাপাং, বুঢ়াই বিয়া কৰি কি ঘণ্টা কৰিম। কোমলীয়া আপি বিয়া কৰাব পাৰবি, টাকা কামাই লোৱাবি। এতিয়া কি কমলে আপি বিয়া কৰাব নোৱাৰি নেকি? এতিয়া দেখোন টকাই গুৰুত্বই নেদে। সেই বুলি বুঢ়া গেলি ৰখিম নেকি? বুঢ়া হলিয়ে কোমলীয়া আপি এটাই তোক দিলে বিয়া হব নেকি? তোৰ পইচা থাকিব লাগব, তেতিয়াহে পাবি। বুঢ়াক গেলি বিয়া কৰাব ৰখি নাথাকো, যেতিয়াই আপি পটাব পাৰো তেতিয়াই উঠাই দিম। তোক গেলে আপি এনেও নপতে। কিয় নপতে অ? তই আগতে কৈছো এইবাৰ হব লাগে। চা বাইদেউ, বান্দাৰ বুলি কৈ নাথাকবি দে। মই দেখোন কোৱাই নাই, তইহে কলি। তই তাকে বুজাছা। তই যি বুজিছা বুজিছা। মোক তেনেকৈ কোৱাৰ বাহিৰে তই বেলেগ কথা ভাববা নোৱাৰা বুলি ময়ো জানো দেই। নিজে নিজে বুজিবা আৰু ধন্যবাদ। চা বাইদেউ, দে ক কি কোৱা। বেছি টানকেও ক'ব নোৱাৰা, চাদা নোখোৱা হ'ব। কি ভাবি আছ? নাই দে ক বাবা। বৰ দেখোন দম দিলি, দে ক কি কোৱা। নাই দে একো কোৱা। ক'ত যাবি না এতিয়া থাকবি? যাওঁ ব'ল ভাই। ক'ত যাবি ক, সোনকালে যা সোনকালে আহ। বল নহ'লে বাছ ষ্টেচনত দেখিনে যাম। তাতে যাই কি কৰিবি অ? আপি চাম। তোৰ খালি কি আপিতে ধান্দা? বলচোন বল। বল নহ'লে। এতিয়া যে আহিলি কি কৰিবি এতিয়া? দে আহিলি সেইখনত বহি থাক আৰু গৰম হাৱা খাই থাক। টিউচনত যে আপিগিলা আহিব ৰ, চাই ভাল লাগব, চাবা পাৰিম। আজিকালি কেইটা আপিৰ গালিখিনি মনত আছে না? মনত নাই, কিন্তু যিমানেই গালি খাই নাথাকো কিয় ভাল পাওঁ বুলি কৈয়ে থাকিম। মায়েৰ খালেহে ভাল পালো হয়। তই লগ না শত্ৰু? তোৰ মই লগে হয়, কিন্তু আপিক ভাল পোৱাৰ কথা ক'বা গেলি তেতিয়া লগ নহয়। তই মোৰ শত্ৰুৱে হয়, লগ নহয়। তোৰ মই লগে হয় অ, তইহে মোক বুজি পোৱা নাই। কিন্তু আপি জকালি তোৰ মই লগ নহয়। অ ভিদু চাচা, বৰ ঠগ আপি আহিছে দুটা। তাৰে এটা পুতি ল'ব পৰা হ'লে পলাই নিব পাৰিলো হয়। তোৰ ফালে ঘূৰিয়ে নাচায়, তোৰ মুখ চাওঁ আৰু তাহাঁতৰ মুখ চাওঁ। তোক বান্দৰ হেন পায়, তাহাঁত দুটাক পৰী হেন পায়। তইতো মোক বান্দৰ হানে পাৱা, কোনোদিন পৰা হান নাপালিয়ে। কি পৰা অ? আপিগিলাক যদি পৰী হেন পায়, আমাক পৰা হেন পাবা লাগে। ঐ দাদা মূৰ্খ, অকল পৰিয়ে থাকে, পৰা চৰা নাথাকে। নহ'লে কি থাকে? বান্দাৰে থাকে। ঐ আপিকেইটাক মাতো দে একবাৰ। মই আগে যাওঁ ৰ, তাৰপিছত মাতা যি কৰা কৰি থাকবি ৰ। যা ভয় পাদুৰা, যা আপিকেইটাকো ভয় কৰে। যেতিয়া মানুহগিলাৰ আগত চৰ পৰিব তেতিয়াহে গম পাবি ৰ। দে তই মাত, মই আগৰ ফালে যাওঁ দে। যা যা চালা ভয় পাদুৰা, মই একেলাই মাতিম যা। মই অলপ চাইডত আছো দেচোন। যা যা চাইড লাগ তই। অ ভণ্টিয়াত বৰ ঠগ লাগছি তোমালোকক। কেনাই আপি অ, বৰ ঠগ থকা বুলি ক'লো ঘূৰিয়ে নাচালা। আৰু একবাৰ মাতো ৰ। অ ভণ্টিকেইটা বৰ ঠগ লাগছি তোমালোকক। ঐ কুকুৰ, কিয় ভুকি আছা? আমি ঠগ ঠাকো নাথাকো আমাৰ কথা। ৰাস্তা এতিয়া নাহাপি যাব নোৱাৰে তহঁতৰ দৰে কুকুৰকেইটাক ধৰি। ভুকি থাকিবি বান্দৰ মই, শিয়াল মই। ঐ জিংগি বল বল, এই কুকুৰ তৰা কৰবি নহ'লে আৰু ভুকিয়ে থাকব। সেই দৈ শুনা নাপাল সদায় ৰ। কি ক'লা আপি দুটাই? একো কোৱা নাই, মোক হেণ্ডচাম বুলি কৈছি। আপিকেইটাই বহুত খঙত গালি পাৰি থকা যেনে লাগিল দেখোন। নাই মোক গালি পাৰা নাই, মোক হেণ্ডচাম বুলিহে কৈছি। শিয়াল বান্দৰ বুলি কোৱা নাপালো, আৰু কি কি কৈছি? একো কোৱা নাই, ঘৰত যাম ব'ল। গালি খোৱাৰ পিছত তই ঘৰত যাং যাংকেয়ে থাকা। গালি খোৱা নাই যো, ঘৰত যাং ব'ল। যাওঁ ৰ, অলপ দেৰি থাকো।
তই যা যদি যো নাযা যদি থাক মই যাং তুই যাওঁ ৰ গালি খাই পেট ভৰি গেছি ন তোৰ নাই যে একেবাৰে ধৰা সোনকালে যাওঁ বল নহ'লে মায়ে ঘৰত গালি পাৰিব তোক খালি কি ঘৰত মায়েৰে গালিয়ে মাৰি থাকে নেকি মাজে মাজে গালি পাৰি থাকে সদায় বাৰে সদায় দে মাৰে না মায়েৰে তোক কিয় লাগে যা যদি যো নাযা যদি থাক ঐ ৰ মই যাওঁ গালি মাৰাৰ কথা কওঁতে খং নাছে গে ইয়াৰ ঐ ৰ হ'লেও বা কেতিয়া আহে সোনকালে যাই খাই আহিব পাৰিলে ভাল লাগিল হয় মনটো খাব পাৰিলে ভাল লাগে দেহটো নেওলা তই ৰখি আছা তই খাই আহিলি না খাবা যাবা ৰখি আছা তোকে ৰখি আছোঁ একেলাই একেলাই যাব ভাল লগা নাই তই আছে যিহেতুকে একেলগে যাওঁ নহ'লে একেলাই গ'লোঁ হয় পিছে এতিয়া যাবি না অলপ সময় থাকিবি ইমান দেৰি ৰখলোঁ আৰু ৰখবা নোৱাৰোঁ বল সোনকালে বল সোনকালে অলপ অলপ খাই আহোঁ বল নহ'লি মোৰো খাবার মন যায় আছে যো মায়ে মাই ক'ত গেলি ভোক লাগছি ভাত দি ভাত নাই আজি অলপ দেৰি কৰি বনাব লাগব ভাত বনাই নাই ইমান দেৰিত গেলি ঐ গৰু কেইটা বাজিল চাই ল ইমান দেৰিত গেলি বুলি যাব লাগছ তই যেইটা বাজি থাক মোৰ ভোক লাগছি মোক ভাত দি দিনত দিনটো ঘূৰি ফুৰিবি ভাত খাব নহতে তোক ভাত লাগিব লাগবই নালাগে যদি ভাত খাবা ঘৰৰ পৰা ওলাই যা নাযাং মোক ভাত লাগবই দিনত দিনটো ঘূৰি ফুৰিবি লাগিলে তোক ভাত দিম নালাগে যদি ভাত খাবা মোৰ ওকে কে নাই মায়ে তই উতেৰে আকৌ মৰবা দিয়া মই যদি মৰি যাওঁ মোৰ দৰে এটা ক'ত পাবি তই আৰু এটা জন্ম দিম যা আৰু এটা এখন ঘৰত মই কিয় যে জন্ম লৈছিলোঁ ঐ গৰু কি ভাবি আছা নাই একো বাবা হাতত তলত আঠিয়া ওল আছে খাগেল আৰু গৰুকেইটা হালে দি গেল এখন ঘৰত মোক গৰুৱে কানাছি হ'ব দে আঠিয়া কলে তাহাই গৰুকেইটা হালে দি আহিম দে ঐ গৰু গেলি না তই যাওঁ ৰ একেবাৰে তন্নি নহয় ধৰছি কলো এটা খাবা নেদে ভাল খা ঢাকা জাগাত দিবি হ'ব দে দিম দে